নমস্কাৰ জনাইছোঁ সকলোৰে নিশ্চয় ভাল। আজি যিহেতু দেওবাৰ, আজি অৱশ্যে আনকালে অকণমান আজৰি হোৱা দেৰি হয়, কিন্তু আজি অকণমান সোনকালে আজৰি হৈছোঁ, যিহেতু আজি এফালে যাবলগীয়া আছে। বহুদিনৰ বিৰতিৰ পিছত ভাল লগা কাম এটা আকৌ কৰোঁ বুলি আগবাঢ়িছোঁ। এতিয়া 9 বাজিছে, 9 বাজি 15 মিনিটমান গৈছে। মই বাঢ়ি বন কৰি মেলি খোৱা বোৱা সকলো ৰেডি কৰিলোঁ। তাৰপৰা দেখিছেনে চুলি শুকুৱাই আছোঁ, ফেন লগাই লৈছোঁ, ফেনত চুলি শুকুৱাই আছোঁ, যিহেতু এতিয়া যাবই লাগিব, 10:30 মান বজাত যামেই। গতিকে হ'লেও ভিডিঅ' এটাকে কৰোঁ আৰু আপোনালোকক দেখুৱাই যাম। শেষলৈকে ভিডিঅ'টো চাব, চাই লৈ পেলাই কেনেকুৱা হৈছে জনাব দেই। বহুত দিনৰ বিৰতিৰ পিছত কিন্তু কৰিবলৈ আগবাঢ়িছোঁ। ভাল হয় বেয়া হয় আপোনালোকে চাব, চাই পেলাই জনাব মইনো কেনেকুৱা কৰিছোঁ। আচলতে মেকআপ এটা কৰিবলৈ যাওঁ বুলি ওলালোঁ আৰু এয়া মেকআপ বস্তু সামৰি ল'লোঁ। কিছুমানে দেখা প্ৰডাক্টবোৰৰ দাম, মই হেনো কম দামৰ প্ৰডাক্ট ইউজ কৰোঁ। ইয়াত দেখিছেনে কম্পেক্ট পাউডাৰটো 1195 দিছে। এই অকণমানি কাজল 695 আৰু এইটো অকণমান থাকে চাব হা। কিমান সৰু সৰু বস্তু আৰু ইমান দাম দেখিছেনে বাৰু। তাৰপিছতো কিছুমানে কয় মই হেনো প্ৰফেচনেল প্ৰডাক্টবোৰ ইউজ নকৰোঁ। এয়া দেখুৱাই দিছোঁ দেই, চাই ল'ব আপোনালোকে। তাৰপাছত এয়া 10:30 বাজি গ'ল আৰু মই ঘৰৰ পৰা ওলালোঁ, যিহেতু 11 বজাত পাবলৈ কৈছিলে আৰু বিশেষ দূৰ নহয়, অলপ ওচৰতে, সেইকাৰণে সাজি বাচি গৈ ওলালোঁ। আৰু ছানগ্লাছ পিন্ধি লৈছোঁ দেই, কিন্তু ছানগ্লাছ পিন্ধাৰ ক'ত মোৰ আৰু কপাল, হাতত গান্ধী যিযোৰ নিজৰ ল'বলৈ লৈছোঁ আৰু ল'ৰা আৰু দেউতাকে মোক থ'বলৈ বুলি গৈছিলে। বিয়াঘৰ আহি পালোঁহি, তাৰপিছত বিয়াঘৰত আহি পেলাই বহি আছোঁ, কিন্তু কইনা আজৰি হোৱাই নাই। আৰু ওচৰতে টিকলি কেইজনীমান আছিলে, সিহঁতৰ লগতো কথা বতৰা পাতি আছোঁ। তাৰপিছত ভাবিলোঁ কাৰেণ্টৰ যি লুকা ভাকু খেল, সেইকাৰণে ক্ৰিম্পিংটো আগত কৰি ল'ম, কিন্তু কইনা নাই, কইনা মানে কাম আজৰি হোৱাগৈই নাই। তাৰপৰা প্ৰসাদ আহিলে, প্ৰসাদ খাই মেলি আধা এয়া কইনা উলিয়াই লৈ পেলাই ভিডিঅ' এটা কৰি লৈছোঁ। তাৰপাছত কফি অকণ খালোঁ, খাই পেলাই কইনা সম্পূৰ্ণ উলিয়াই মেলি পঠিয়ালোঁ, কিন্তু ভিডিঅ' কৰিবলৈ নাপালোঁ, যিহেতু বহুত সময় হৈছিলে নাম ভগা আৰু নিয়ম নীতি কৰি মেলি মৌজোল আহিওঁতেনে প্ৰায় 12 বাজি গৈছিলে। আৰু লাষ্টত উলিয়াই মেলি দি এয়া নিচিনা পেট পূজা কৰি ল'ব বুলি ভাবিলোঁ। তাৰপৰা খোৱা বোৱা কৰি লৈ পেলাই সখীয়নীৰ লগতে অলপ বহিলোঁ, যিহেতু তাই মোক মেকআপৰ কথা পাতি মেলি দিছিলে। দুইজনীয়ে বোলো ভিডিঅ' এটা বনাওঁ, তাই ভাবিছিলে ফটো মাৰিছোঁ বুলি, একদম ধুনীয়াকৈ হাঁহি প'জ এটা দিছিলে। তাৰপৰা মই বোলো নাই মই ভিডিঅ'হে কৰিছোঁ। এয়া দেখিছেনে অকণমানি কইনাজনী একদম লাজুকী আৰু মানে বিশেষ ষ্টাইল নকৰাৰ কাৰণে তাই যি টি মানে কৰিবলৈ ল'লেও হাঁহিহে দিয়ে। তাৰপাছতে তাই মানে কি হৈছিলে, কাপোৰযোৰ ইমান ঠিক হোৱা নাছিলে, ইমান লৰালৰিকৈ উলিয়াই দিবলগীয়া হৈছিলে। মই মানে চান্সেই পোৱা নাছিলোঁ আৰু গোটেইখিনি অকলে কৰিবলগীয়া হৈছিলে। সেইকাৰণে তাইক আকৌ এবাৰ মাতি আনি পেলাই কাপোৰযোৰ অলপ ভালকৈ পিন্ধাই দিলোঁ, যিহেতু মুগাৰ টচ মুগাৰ কাপোৰ আছিলে, একেবাৰে কোচৰ প্ৰতি ৰৈ নাথাকে, সেইকাৰণে দিগদাৰ হৈছিলে। আৰু তাইক এয়া ধুনীয়া লাগিছে নাই বাৰু আপোনালোকে ক'বচোন দেই। মই এনেকৈ মানে বহুত লৰালৰিকৈ উলিয়াই দিছোঁ। শেষত বোলো ঘৰলৈ যাওঁগৈ, মিষ্টাৰো আহিলে, ৰৈ আছেহি নিবলৈ বুলি। সকলোৰে পৰা বিদায় লৈ মেলি আহিলোঁ, আহি পেলাই ল'ৰালে বোলো দোকানৰ পৰা কিবা এটা লৈ যাওঁ, নহ'লে আকৌ অৱস্থা বেয়া কৰিব নহয়। লৈ মেলি আহি দেখিছেনে ঘৰ পালোহি। আৰু ল'ৰাই দেখি অকণমান কান্দিবলৈ আৰম্ভ কৰিছিলে, যিহেতু তাক যে থৈ গৈছিলোঁ আৰু বাপেকে আনিবলৈ যাওঁতে মোক তাকে খাই লওঁ, খাই পেলাই ডেটটো শীতল পেলাই লওঁ, যিহেতু 10টা বাজি যোৱাৰ পিছতে গৈছোঁ, 4:30 বজাতে গৈছোঁ আৰু এতিয়া প্ৰায় 4 বাজিব হ'ল। ইমান সময় কাম কৰি থকা বহুত বেছি ভাগৰ লাগিছে। তাকে এগিলাচ খাই লওঁ, অকণমান জিৰাই লওঁ। ল'ৰা দেখিছিলোঁ, ল'ৰা আৰু মই এতিয়া ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে নাপাহৰিব দেই। শেষত কইনাজনী ফটো দুখনকে মই লগাই দিছোঁ, কেনেকুৱা লাগিছে চাই পেলাই ক'ব দেই।